ইমান ডাঙৰ ঘৰ কিন্তু মানুহ নাই। ঘূৰি ফুৰিছোঁ। দেহাৰ স্কুল বেগটো লৈ আহিছিলোঁ, স্কুল বেগটোনো সি বাৰু টমটমত এৰি থৈ আহিব লাগেনে? মাথা বেয়া হৈ গৈছে। কি কৈছিলোঁ তোমাক মই বেগটো ভালকৈ ল'ব দিছিলোঁ নে নাই? হা? এনেকৈ স্কুল বেগ টমটমত এৰি থৈ আহেনে? নমস্কাৰ, মই বংশী। আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভালে আছে, আমাৰো ভাল বেয়াৰ মাজতে। আৰু বহুতে কৈ আছিলে যে দেহাক দেখা নাই। সেয়া দেহা মানে এইকেইদিন স্কুল গৈ আছিলে আৰু আজি অহাকালি এনেকৈ বন্ধ আছে, 3 দিনমান বন্ধ আছে। তো সেইটো কাৰণে আজি আমি ক'লৈ যাম? ঘৰলৈ যাম, কাৰণ মায়ে বহুত দুখ কৰি আছে। মায়ে সঁচা ক'ব গ'লে কান্দি আছে, মিছ কৰি আছে। মা মানে অকলশৰীয়া হৈ গৈছে। ঘৰতো কোনো নাই, ইছু নাই, বৌহঁতো নাই। সেইটো কাৰণে বেছিয়ে মানে অকলশৰীয়া ফিল কৰি আছে। গতিকে যাওঁ। আৰু ময়ো গৈছোঁ যদিও মানে মাজতে এদিন গৈছিলোঁ, আকৌ দিনতীয়াকৈ গুচি আহিলোঁ। তো সেইটো কাৰণে বেয়া লাগি আছে। ভাবিছোঁ নাই, এই 2 দিন ঘৰতে থাকোঁ, অকণমান ভালো লাগিব ন। আৰু ভাবিছোঁ ৰুমটো এৰিয়ে দিম নেকি। ক'ম বাৰু আপোনালোকক সেইখিনি কথা। গতিকে চাই যাওক আৰু নে কি? এইফালে পালোহি ঘৰ। আজি অৱস্থা নাই, মানে আজি বহুত ডাঙৰ ঘটনা এটা হ'ল দেহাৰ মোৰ লগত। কি ক'ম আৰু, আমি অথনিয়ে পাবহি লাগিছিল, কিন্তু গোটেই ৰহা ঘূৰি ফুৰিছোঁ। দেহাৰ স্কুল বেগটো লৈ আহিছিলোঁ, স্কুল বেগটোনো সি বাৰু টমটমত এৰি থৈ আহিব লাগেনে? মাথা বেয়া হৈ গৈছে। আইও, আপোনালোকক কৈ আছোঁ ঘৰ গৈ কান্দি কুটি অৱস্থা নাই সি। এইফালে এয়া আহি পেলাই এনেকৈ আছে। কি হ'ল? কি কৈছিলোঁ তোমাক মই বেগটো ভালকৈ ল'ব দিছিলোঁ নে নাই? হা? এনেকৈ স্কুল বেগ টমটমত এৰি থৈ আহেনে? কোৱাচোন। সেইকণো নোৱাৰা মানে চম্ভালিবলৈ নে কি? মই সদায় মানে লগত থাকি পেলাই হেৰি কৰি থাকিব লাগিব নে কি? মানে এতিয়া কি বুলি ক'ম, মোৰো আছে বেগ দুইফালে 2-3টা বেগ আছে মোৰ। 3টা বেগ মই লৈছোঁ। মই তাক কৈছোঁ যে পিঠিত তাক দি দিছোঁ বেগটো। মই বোলো এইটো বেগটো তুমি লোৱা, কাৰণ ইয়াত 2-3 দিন থাকিম যিহেতু, পঢ়িব লাগিব, টিউশ্যনৰ হোমৱৰ্ক আছে, স্কুলৰ হোমৱৰ্ক আছে। তাক ল'ব দিলোঁ, ল'লেও ধুনীয়াকৈ। আৰু সি বেগটো এৰি থ'লে। আৰু মই মানে লক্ষ্য কৰা নাই, কাৰণ পিঠিত আছে যিহেতু আৰু বেগটো সি কেনেকৈ তাত থ'ব। মই সেইকাৰণে নামি পেলাই কিবা দৈ ল'ব লাগে, মাংস ল'ব লাগে, এনেকৈ লৈছোঁ। ঘৰত আহিছোঁ ইমান দিনত, আৰু সি হঠাৎ মানে মোৰ মনলৈ আহিছে তাৰ বেগটো পিঠিত নাই। চ' বেগটো কি হ'ল? তেতিয়া একদম হোৱা দোৱা লাগিছে। গোটেই ৰহা বিচাৰি ফুৰিছোঁ বেগ। এই টমটমখনত গৈ গোটেই ৰহাত বিচাৰি ফুৰিছোঁ। এতিয়া সিফালে চবকে খবৰ দি দিছে টমটমৰ যিজন ল'ৰাজন, তেওঁ মোৰ ভিডিঅ' চাই দেই, গতিকে মই ক'ব লাগিব কিছুমান কথা। তো তেওঁ মানে কি কৰিছে, গোটেই মানে যি মানে টমটমৰ ড্ৰাইভাৰ আছিলে সকলোকে জনাই দিছে যে এনেকুৱা স্কুল বেগ এটা যদি আপোনালোকে পায় তেতিয়াহ'লে দি দিব বুলি। তাৰপিছত আকৌ ইফালে আমি মানে গোটেই ৰহা বিচাৰি ফুৰিছোঁ চবতে। তাৰপিছত চাইছোঁ নাই, একদম ষ্টেণ্ডত যাওঁ, তাত কিজানি আছে নেকি বুলি পেলাই আকৌ ঘূৰি পেলাই এনেকৈ যাব লওঁতেই সেই মানুহজন যিজনৰ মানে টমটমত আমি এৰি থৈ আহিছোঁ, সেই মানুহজনে আমাক বিচাৰি পেলাই আহিছে। তো মানুহজন ৰহাৰে হয়, বহুত বেছি ধন্যবাদ। বেগটো লৈ পেলাই যে আহিলে, আমি মানে মইতো কান্দিয়ে পেলাইছোঁ। দেহাটো কান্দিয়ে আছে বাৰু, মোৰে চকু পানী ওলাই গৈছে। কাৰণ মানে কাপোৰৰ বেগ হ'লে একো কথা নাছিলে, কাপোৰৰ বেগ হ'লে বাৰু ঠিক আছে, কাপোৰখিনি গ'ল আৰু। কিন্তু কিতাপখিনি ইমানখিনি নোটছ কেনেকৈ কালেক্ট কৰিম, কি কৰিম, মোৰ মানে মাথা ঘূৰাই গৈছে। মানে এতিয়া মোৰ ভুল বুলি ক'ব লাগিব, কাৰণ মই তাক লক্ষ্য নকৰিলোঁ, সেইটো এটা মোৰ ভুল। আৰু চবতছে বেছি ভুল কি, কাৰ ভুল? তোমাৰ ভুল সেইটো, গম পাইছা? তোমাৰ পিঠিত লৈ আছা বেগ। তোমাক বোলে মই এনেকৈ হাতত এনেকৈ ল'ব দিছোঁ বেগটো, তেতিয়াও বেলেগ কথা আছিলে। তেতিয়া বোলে হয় মই পাহৰিলোঁ। পিঠিত লৈ থকা বেগটো তুমি কেনেকৈ এৰি থৈ আহিব পাৰা? সেইটো ময়ো লক্ষ্য নকৰিলোঁ ন। মইনো কি জানো এতিয়া তুমি সেনেকৈ এৰি থৈ আহিবা। কান্দি আছে সি ঘৰত। কাকো নক'বা। মাথা, মই কৈছোঁ নহয়, যিটো ফূৰ্তিত আহিছিলোঁ গোটেই মানে কি ক'ম আৰু। এনেকৈ বাৰু টমটমত স্কুল বেগটো এৰি থৈ আহিব লাগেনে? পিটিম নে কি এতিয়া তোমাক? পিটিব লাগিব। তাৰপিছত ল'ৰাজনে কৈছে আপোনালোকৰ ভিডিঅ' চাওঁ। তাৰপিছত ল'ৰাজনেও বুজাইছে। দেখা কৈছে ভাইটি তুমি এনেকৈ অকণমান চাবা আৰু ভালকৈ হেৰি কৰিবা। আজি বেগত কিতাপ আছিলে, কি কৰিলা হয়, এনেকৈ বুলি তাক বুজাইছে। তাকে আৰু বহুত বেছি ধন্যবাদ, আপোনালোকে মোৰ ভিডিঅ' চাই বুলি কৈছে। গতিকে ভিডিঅ'ৰ যোগেদি গোটেই মানে ৰহাৰ যিসকল
টমটম ড্ৰাইভাৰ আছিলে তেওঁলোককো বহুত বেছি ধন্যবাদ দিছোঁ আৰু যিজনে বেগটো দি থৈ গ'ল কি বুলি ক'ম আৰু একদম মনৰ পৰা ধন্যবাদ থেংক ইউ কৈ দিয়া কোৱা থেংক ইউ কোৱা কান্দি কান্দি আহিছে এতিয়া অকণমান ভাল হৈছে গালি দিব তো যি নহওক এতিয়া মাহঁত নাই আহি পাইছোঁ মাহঁত গৈছে আজি নামঘৰলৈ গৈছে তাকে আৰু চেঞ্জ কৰি লওঁ মাংস আনিছোঁ দাদাই বিৰিয়ানী বনাব এতিয়া চাওঁচোন আৰু কি কৰোঁ মা আহিলে মায়ো কান্দিব আছেই চাগে মায়ো কান্দিয়ে আছে আমি নাহাৰ কাৰণে চবফালে কান্দা কান্দি হৈছে আৰু আজি ইমানেই কপাল বেয়া আহি থাকোঁতে আকৌ মইতো বেগটো ছিঙি থাকিলে কি ক'ম আৰু যি নহওক বাৰু আহি পালোহি ভালে ভালে ঘৰ এতিয়া মাক আপোনালোকক দেখাম ৰ'ব মায়েনো কি কয় এইফালে বহুত সময়ৰ পিছত আকৌ ভিডিঅ' বনাইছোঁ কাৰণ পাকঘৰ গোটেই কাম বন শেষ কৰি ল'লোঁ আৰু মানে ইমান বেয়া লাগিছে ঘৰটোত সোমাই কিয় মাৰ বেয়া নালাগিব মা অহাৰ পিছত মাৰ মুডটো দেখিছোঁ মাৰ মুডটো মানে ভাল নহয় কাৰণ মানে ঘৰটো দেখিয়ে মানে ইমান বেয়া লাগিছে একদম নিজান নিতাল হৈ আছে তো এনেকৈ অভিয়াছলি মাৰ বেয়া লাগিব কাৰণ ইমান ডাঙৰ ঘৰ কিন্তু মানুহ নাই আৰু মই এটা কথা ভাবোঁ দেই যে ল'ৰা ছোৱালীবিলাক যে মানে আমাৰ কথাই কৈছোঁ আৰু আমাৰ হওক বা বেলেগৰে হওক মাক বাপেকে ল'ৰা ছোৱালীৰ সুখৰ কাৰণে বা ল'ৰা ছোৱালীৰ কাৰণে ঘৰটো বনাব তাৰপিছত আকৌ ল'ৰা ছোৱালীৰ কাৰণে বনাব আকৌ সেই ল'ৰা ছোৱালীৰ কাৰণে বনাব মানে ল'ৰা ছোৱালীৰ কাৰণে কৰে কিন্তু ল'ৰা ছোৱালীয়ে নাথাকে আকৌ ল'ৰা ছোৱালীৰ কাৰণে কৰে মাথাটো ঘূৰাই যায় মোৰ সেইটোৱে কৈছোঁ যেনেকৈ মা দেউতাই আমাৰ কাৰণে ঘৰটো বনাইছে আমি আকৌ আমাৰ ফিউচাৰটোৰ কাৰণে আকৌ বেলেগত থাকি পেলাই কাম কৰিব লগা হৈছে মানে কথাটো কিবা আজীব লাগে ন নাজানো আৰু কি যিয়ে নহওক ঘৰটো আপোনালোকক চাব হা অৱস্থা নাই মানে কি মায়ে কিমান কৰিব কাৰণ মায়ে ঘৰৰ কাম কৰে তাৰপিছত আকৌ গৰু ছাগলী আছে কুকুৰা কমচে কম 15টামান আছে এইবিলাক চম্ভালোতেই যায়গৈ তো ঘৰটো মানে দেখি মোৰ বেয়াও লাগিছে মই কৰি দিম এতিয়া আহিছোঁ যেতিয়া ঘৰ চৰ চাফা কৰি মই আকৌ যামগৈ কিন্তু উপায় নাই এনেকুৱা লাগিছে মানে মোৰ ৰুমটো এৰি দিওঁ নেকি এনেকুৱা লাগিছে এৰিবই লাগিব চাগে মই যি দেখিছোঁ কাৰণ এতিয়া একেবাৰে অকলশৰীয়া হৈ গৈছে মা আৰু বৌ আহিব কেইদিনমান লাগিব বৌ আহোঁতে বৌ অলপ পাৰ্চনেল কাম আছে তাত তো সেয়াই আৰু মানে একদম অকলশৰীয়া হৈ গৈছে আৰু আমাৰ নিউ মেম্বাৰ ঘৰৰ আহিছে বলক দেখাই আছোঁ নিউ মেম্বাৰ তাৰপিছত আমাৰ মাক দেখাই আছোঁ বলক এইফালে আছে নিউ মেম্বাৰ আমাৰ গ'লোঁ মানে আমাৰ ছাগলী পোৱালি দুটা আছে সেয়া পোৱালি দুটা চাওক কি কিউট ন দেখা এতিয়া অসুবিধা পাব টৰ্চ লাইটটো জ্বলাই দিলে সেইকাৰণে আপোনালোকক এনেই জাষ্ট অলপ দেখাই দিলোঁ আৰু দেই একদম ৰুম চাওক কি অৱস্থা আলনা চালনাবোৰ যেন তেন সামৰি থৈছে মায়ে এইবিলাক চব ঠিক কৰিব লাগিব ভালকৈ দাদাই ডিউটি কৰি টোপনি ক্ষতি শুই আছে আৰু চব ঠিক কৰিব লাগিব যেন তেন মানে মায়ে ঠিক ঠাক কৰি থৈছে আৰু আজি খালি কেৱল ভাত চাত বনাই কৰি পেলাই মানে থৈ দিছোঁ কাইলৈ গোটেই চাফা তাফা কৰিম এইফালে আছে জিকা মাছ আৰু এয়া হৈছে মাছ ফ্ৰাই দেহাৰ কাৰণে আলু ভাজি ইয়াত আছে বিৰিয়ানী আৰু এইফালে ৰুম আলনাই অৱস্থা নাই কাইলৈ চব ঠিক কৰিম মায়ে কেনেকৈ আছে দেখিছেনে এতিয়া গৈ পেলাই অকণমান ধেমালি কৰোঁগৈ এইফালে আমাৰ মা হামিয়াই আছে নামঘৰৰ পৰা আহি কাম বন কৰি এতিয়া কোৱা আমাক কিয় মাতিছিলা আমাক মিছ কৰি আছিলা বোলে হয়নে নহয় ঘৰটো নাই মানুহ অকলে আছো মাৰ মানে একদম মাথা বেয়া হৈ গৈছে মই কৈছোঁ ন ইমান ডাঙৰ ঘৰ এতিয়া ঘৰত থাকিবলৈ কোনো নাইকিয়া হৈ গৈছে ন দেহা কিন্তু দেহা আহোঁ কৰি থাকে ইয়ালৈ হয় কিন্তু আহিব নোৱাৰে কলিজাটো সি কৈ থাকে আইতা অকলে আছে ব'লা আমি যাওঁ আকৌ সেনেকৈ কয় কিন্তু উপায় নাই দেহাৰ টিউশ্যন থাকে আৰু চবেই মোক সুধি থাকে কমেণ্টত যে তুমি কিয় আহিব লাগে তাতেই থাকা
কিন্তু মানে মই কৈছোঁ নহয় ইয়াত বাছ নাহে এইফালেদি দেহাৰ স্কুলো ইমান মানে দূৰ হৈ যায় দিগদাৰ হৈ যায় টাইমত নাপাওঁগৈ কেতিয়াবা স্কুল মিছ হয় তো সেইটো কাৰণে মই তালৈ যাব লগা হ'ল কিন্তু মাহে আৰু দুখে বেজাৰে আছে আৰু মায়ে কৈ থাকে অঁ ঘৰটো এতিয়া কি কাৰণে বনালোঁ কোনোৱে নাথাকে হয় নাই উকনি আছে নেকি আজি টমটমত যে যিটো কাণ্ড হ'ল মই কৈছোঁ নহয় আপোনালোকক মই মানে আজি মোৰ ইমানেই বেছি খং উঠিছিল মানে পিটিম বুলি ভাবিছিলোঁ আৰু কিন্তু মানে নিপিটিলোঁ আৰু পিটিলে আকৌ আমাৰ মায়ে মোক পিটিব নহয় সেইটো কাৰণে মই জানো পিটো তোমাক কোৱাচোন এবাৰ কৈ দিয়া মই পিটো জানো মই হাতে নুঠাওঁ তাক হয় নাই আগতে অলপ দুষ্ট কৰিলে হাত এনেকৈ পিটন দিওঁ দুই এচাত কিন্তু এতিয়া একেবাৰে নিদিওঁ মায়েহে ওকণি মাৰি আছে বোলে তো যি নহওক মা বহুত দিনৰ মূৰত দেখাইছোঁ আৰু অ' মা মোৰ শ্বৰ্ট ফিল্মখন যেন 1 মিলিয়ন হৈ গ'ল থেংক ইউ কৈ দে আকৌ চবকে তই কোৱাই নাই নহয় ধন্যবাদ মা মানে কেমেৰাটো ওলোৱাৰ লগে লগে মা কনফিউজ হৈ যায় কি ক'ম কি নক'ম ন কিন্তু মায়ে বহুত বেছি ভাল পাইছে মাক যেতিয়া 1 মিলিয়ন হয় ফাৰ্ষ্টে মই মাক খবৰ দিছোঁ যে 1 মিলিয়ন হৈ গ'ল বুলি পেলাই আৰু মায়ে ইমান ভালকৈ গম নাপায় আকৌ এখন কৰিব দিছে মায়ে ন কৰিব লাগিব আছে সেয়া আৰু এতিয়া কি ক'ম আৰু এতিয়া ইমান বেয়া লাগি আছে মানে ঘৰটো একেবাৰে খালী লাগি আছে একো ভাল লগা নাই ইছুলৈ বহুত মনত পৰি থাকে খোৱা কথা বোলে চুলিখিনি চাইছোঁ চুলিখিনি আজিকালি বহুত ষ্টাইল হৈছে দেহাৰ বহুত ষ্টাইল আজিৰপৰা এনেকুৱা কৰিবা এতিয়াতো মোক ক'ব তুমি কি কৰি আছিলা দেহাটোতো সৰু বাচ্চা হয় তুমি কি কৰিছিলা কিন্তু তুমি তোমাক মই হেৰাব বুলি বেগটো পিঠিত দি দিছিলোঁ হয়নে তাৰ পিছতো যে তুমি হেৰাবা মইতো জনা নাছিলোঁ আৰু মই ধান্দা মাৰি আছোঁ মই বজাৰ আছে সেইটো ধান্দা মাৰি আছোঁ বস্তু তোমাৰ পিঠিত আছে আৰু কিন্তু জানো যে তুমি এৰি থৈ আহিবা বুলি সেইটো কাৰণে তেনেকুৱা হ'ল বুজিলা যি নহওক মোৰো এটা শিক্ষা আছে মই নেক্সট টাইম তোমাক ক'ৰবাত লৈ গ'লে বেগ চেগে হওক বা তোমাক যিকোনো বস্তু দিলে সেইটো মই চাব লাগিব তোমাৰ তাত আছেনে নাই মায়ে দিবই দিয়া নাই এতিয়া বোলে আমি ভাত পানী খাওঁ আৰু ন ইচুক মিচু কৰি দিয়া সোনকালে আহিবা স্কুলত থ'বলৈ গ'লে কিন্তু আৰু আজিকালি এতিয়া ঢিঙৰ এই কেছটো শুনিছোঁ ৰেপ কেছ আজিকালি বহুত চলি আছে তো মায়ে মানে বহুত বেছি ভয় কৰে সাৱধানে থাকিব দিয়ে সেইটোৱে আৰু আপোনালোকেও সাৱধানে থাকিব দেই আৰু অকল ছোৱালীবিলাককে যে শিক্ষা দিব লাগিব সৰু ছোৱালী যে এইটো কৰিব নালাগে সেইটো কৰিব নালাগে কোনোবাই যদি বেড টাচ কৰে সেইবোৰ অকল ছোৱালী মানুহকে নহয় ল'ৰাকো শিকাব লাগে মই দেহাকো শিকাইছোঁ আৰু দেহা কিতাপতো পাইছে হয় নাই গুড টাচ বেড টাচ এইবোৰ পাইছা নহয় এইবোৰ বহুত মানে সতৰ্ক হ'ব লাগে আৰু তো যি নহয় এতিয়া আমি খাওঁগৈ কি বিৰিয়ানী মাছ চব খাম এতিয়া বিৰিয়ানী উল্টা হ'লে কি হ'ব কোৱাচোন তুমি নাজানো